প্রথমত প্রিয় সাংবাদিক বন্ধুসকল, আমি কোচ ৰাজবংশী সচেতন সমাজ নামেৰে এটা নতুন মঞ্চ গঠন কৰিছোঁ। আৰু এই কোচ ৰাজবংশী সচেতন সমাজে আজি কিছুদিন ধৰি আমাৰ যিটো শিডিউল আমি তৈয়াৰী কৰিছোঁ সেই মৰ্মে আমাৰ কাৰ্যসূচীবিলাক আগাই লৈ গৈ আছোঁ। আৰু আজি ভোটগাঁৱত এই আমাৰ সচেতন সমাজৰ যিখন শিডিউল সেই মৰ্মে এখন ইয়াতো সভা হ'ল। ভোটগাঁৱৰ সচেতন ব্যক্তিসকলক লৈ পেলাই আমি এখন সভা কৰিলোঁ। এই সভাখনত ইমানেই ভাল লাগিছে, উপস্থিতি ৰাইজৰ মতামত সম্পূৰ্ণ আমাৰ সহযোগত আছে বুলি আজি কৈ দিলে। কিন্তু কথাটো কিয় আজি আমি সচেতন সমাজ গঠন কৰি এই ধৰণৰ জনমত গঠন কৰিব লগা হৈছে? আমি বিগত 5 বছৰত আমাৰ বৰ্তমান যিজন EM অৰূপ কুমাৰ দে, আমি ক'ম আমাৰ MCL যিজন আজি EM হৈছে, তেখেতৰ কাৰ্যকলাপৰ প্ৰতি আমাৰ খুব অসন্তুষ্টি। কাৰণ ইয়াৰ উপৰিও আমি কোচ ৰাজবংশী জনগোষ্ঠী ইয়াত হোৱাত যথেষ্ট সংখ্যক মানে দ্বিতীয় সংখ্যক হোৱাৰ পিছতো BJP দলে আমাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, এইটো আমি অনুভৱ কৰিছোঁ। এই কিয় গুৰুত্ব নিদিয়ে? আমি কোচ ৰাজবংশী মানুহবিলাকে কিবা চৰকাৰৰ বা BJP দলৰ কিবা আমি ক্ষতি কৰিছোঁ নে কি কৰিছোঁ আমি নাজানো। যিটো কৰি আছে এইটোত আমি সন্তুষ্ট নহয়। কাৰণ বিশেষকৈ 5টা বছৰ অৰূপ দে আমাৰ প্ৰতিনিধিত্ব কৰাৰ পিছত তেওঁ যিখিনি আমাৰ ক্ষতি কৰিল, এই ক্ষতিটো হয়তো আমাক আৰু এই পূৰণ কৰিবলৈ যাওঁতে আৰু 25 বছৰ লাগিব। কাৰণ তেওঁ ইলেকশ্যনৰ আগত বহুত প্ৰতিশ্ৰুতি দিছিল, কিন্তু এটা প্ৰতিশ্ৰুতিও আমি খবৰ কৰি দেখিছোঁ, এটা প্ৰতিশ্ৰুতিও তেওঁ পালন কৰা নাই। গতিকে আমি এইবাৰ BJP দলৰ বিৰুদ্ধে নহয়, আমি ফকীৰাগাৰামবাসী কোচ ৰাজবংশী যিখিনি মানুহ আছোঁ আৰু অৰূপক বেয়া পাওঁ যিখিনি অন্যান্য জনজাতিৰ মানুহ আছে, তেওঁলোকো আমাৰ লগত সহযোগ কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে। গতিকে আমি এইবাৰ চৰকাৰৰ ওচৰত এইটোৱেই দাবী জনাই আছোঁ, যিহেতু আমি দ্বিতীয় সংখ্যক ইয়াৰ জনগোষ্ঠী, হিন্দুৰ ভিতৰত আমি প্ৰথম। গতিকে আমাক এইবাৰ আমাৰ মানুহৰ পৰা এজন প্ৰাৰ্থিত্ব প্ৰদান কৰি আমাৰ স্বাভিমান, আমাৰ প্ৰতিষ্ঠা, আমাৰ অতীত গৌৰৱোজ্জ্বল আমাক বজাই ৰখাৰ কাৰণে BJP চৰকাৰে সুযোগ দিব লাগে। যদি BJP চৰকাৰে সুযোগ এইবাৰ নিদিয়ে বা BJP পাৰ্টীয়ে এইবাৰ সুযোগ নিদিয়ে, আমি ভাবিম BJPয়ে যিবিলাক কাম কৰি আছে বা BJPয়ে যিবিলাক কথা সদায় কৈ থাকে, স্বচ্ছ নিকা ইত্যাদিৰ কথা, তাত কিন্তু আমাৰ এটা সদায় প্ৰশ্ন মাৰ্ক থাকিব। আৰু এইটোও আমি ক'বলৈ লাষ্ট টাইমত খোলাখুলিকৈ বাধ্য হ'ম। এইখিনিয়ে ক'ব লাগে। সচেতন সমাজ গঠন হোৱাৰে পৰাই আমি বিভিন্ন জাগাত আমাৰ কোচ ৰাজবংশী অধিষ্ঠিত অঞ্চলবিলাকত আমি সজাগতা সভা আহ্বান কৰি আছোঁ আমাৰ উদ্যোগত। আৰু সজাগতা সভা আহ্বান কৰাৰ মেইন উদ্দেশ্য হ'ল আমাৰ জনগোষ্ঠীৰ মানুহখিনিক আমি সামগ্ৰিক উন্নয়নৰ কাৰণে। আৰু চাওক, ইতিমধ্যে আমাৰ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পৰা যিহেতু এটা নটিচ প্ৰেৰণ কৰিছে, আমাৰ 2027 আমাৰ জাতি জনগণনা হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ মানুহখিনি একেবাৰে কনচিয়াছ নহয়। আৰু যোৱাবাৰ যিটো আমাৰ লোকপিয়ল হৈ গ'ল, এই ক্ষেত্ৰত আমাৰ বহুখিনি মানুহে কোচ ৰাজবংশীৰ যিটো নিজা পৰিচয় স্বগৌৰৱে দিয়া নাই। আমি এইবাৰ প্ৰত্যেকজন ব্যক্তিকে অনুৰোধ কৰিছোঁ, আমাৰ জনগোষ্ঠীৰ মানুহখিনিক অনুৰোধ কৰিছোঁ, যাতে আমি আমাৰ স্বগৌৰৱেৰে আমাৰ পৰিচয়খিনি আমি দিব পাৰোঁ। আমি কোচ ৰাজবংশী কমিউনিটিৰ মানুহ হয় আৰু আমাৰ ভাষা কোচ ৰাজবংশী ভাষা আমি দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু চাওক, যিহেতু আগন্তুক BTC ইলেকশ্যন আমাৰ একেবাৰে কাষত আহি আছে, ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ মানুহখিনিক ৰাজনৈতিকভাৱে আমি সচেতন কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু চাওক, আমাৰ BTC 40টা সিটৰ ভিতৰত আমাৰ এটাও আমাৰ কোচ ৰাজবংশী প্ৰতিনিধি আমাৰ আজিৰ তাৰিখত নাই। এইটো আমাৰ একেবাৰে দুখৰ বিষয়। কাৰণ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনসংখ্যা আমাৰ BTCত দ্বিতীয় লাৰ্জেষ্ট। আমি বড়ো ভাইসকলৰ পিছতে আমাৰ জনসংখ্যা। আৰু তথাপিতো আজিৰ তাৰিখত আমাৰ এজনো জনপ্ৰতিনিধি BTC চৰকাৰৰ নাই। আমি এইকাৰণে আমাৰ ৰাইজক আমি আহ্বান কৰিছোঁ, যাতে আমি আমাৰ মানুহ, যাতে আমাৰ জনগোষ্ঠীৰ মানুহ যাতে আমি BTC চৰকাৰক প্ৰেৰণ কৰিব পাৰোঁ। আৰু যিহেতু আমাৰ BTC 40টা চিটৰ ভিতৰত 30টা ST চিট হয় আৰু 5টা নন ST আৰু 5টা অ'পেন ফৰ অল। এইকাৰণে আমি কমেও এইবাৰ 5টা চিটত আমি আমাৰ প্ৰাৰ্থিত্ব আমি বিচাৰিছোঁ BJP দলৰ ওচৰত। ইতিমধ্যে আমাৰ সন্মানীয় CM ছাৰকো আমি লগ কৰিছোঁ আৰু সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াকো আমি লগ কৰিছোঁ। আমি আমাৰ মনৰ কথাখিনি আমি প্ৰকাশ কৰিছোঁ, যাতে এইবাৰ BTC নিৰ্বাচনত যাতে কমেও আমাক 5টা আমাৰ কোচ ৰাজবংশী মানুহক আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু 5টা চিটৰ ভিতৰত যিহেতু ফকীৰাগাৰামত 1 নম্বৰত আমি জনসংখ্যাত আছোঁ, আমাৰ 23,000 জনসংখ্যা ফকীৰাগাৰামত সমষ্টিত আছে। এই ক্ষেত্ৰত ফকীৰাগাৰামটো নাম্বাৰ 1 আমাক লাগিবই। ফকীৰাগাৰাম
সমষ্টিটো যাতে আমাক ৰাজনৈতিকভাৱে সক্ৰিয় কৰাত যাতে সহায় কৰিবৰ কাৰণে বিজেপি মানে দলে যাতে আমাক ফকিৰাগাঁও সমষ্টিত আমাক এইবাৰ মানে কোচ ৰাজবংশী মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰে, এই ক্ষেত্ৰত আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ।